Salbari Somosi or Salbari Property Right of the candidate now. And it's a possible go back, go. We want Salbari Somosi or Salbari Property Right of the candidate now. And it's a possible go back, go. We want Salbari Somosi or Salbari Property Right of the candidate now. And it's a possible go back, go. We want আমাৰ মিডিয়া বন্ধুসকল গতিকে আজি আমি সেই প্ৰতিবাদ কাৰ্যসূচীটো ল'ব লগা বাধ্যটো হ'ল কি যিখিনি আমি মানাস সমষ্টিত আমি আগৰ পৰাই সেই আৱাজটো দি আছিলোঁ কিন্তু তেওঁলোকে আমাৰ যি BPF দলৰ যি মুৰব্বী হাগ্ৰামা মহিলাৰী এখেতে কোনো পধ্যে আমাৰ সেই আৱাজ যেহেতু আমি 41 নং মানাস সমষ্টিত যেহেতু আমাৰ হালবাৰী প্ৰপাৰ হালবাৰীৰ পৰাই আমি বিধায়ক হিচাপে আমি এপ্লিকেণ্ট কৰিছিলোঁ তেওঁলোকে আমাৰ সেই দুটা সমষ্টি যেহেতু আমাৰ একেবাৰে মানে পকেট ভোট যাৰ ফলত মানাস সমষ্টিৰ বিধায়ক বাংলাদেশীৰ দৰে তেওঁলোকক মানে আমাৰ সেই সমষ্টিত আনি পেলাই আমাৰ সেই মানাস সমষ্টিৰ যি পৰিৱেশ নষ্ট কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰাটো আমি সহ্য কৰা নাই গতিকে অতি শীঘ্ৰে আমাৰ BPF দলৰ যি মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই কেণ্ডিডেট যি বাছনি সেইটো বাতিল কৰি পেলাই পুনৰবাৰ আমাৰ সেই হালবাৰীৰ এলেকাৰে প্ৰপাৰ হালবাৰী এলেকাৰে কেণ্ডিডেট আমাক মানে আৰু প্ৰদান কৰে তাৰ বাবে আমি সেই BPFৰে কৰ্মী হৈ পেলাই আমি অনুৰোধ কৰিছোঁ যাতে সেই অনুৰোধটো যদি তেওঁলোকে যদি নামানে পৰিৱৰ্তিত সময়ত আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব বুলি আমি তেওঁ সুখিয়াই দিছোঁ বৰ্তমান হালবাৰী অঞ্চলত মানাস সমষ্টিত আপোনাৰ বহুকেইটা অফিচত আজি প্ৰতিবাদ কাৰ্যসূচী হৈছে নাই নিশ্চয় সেইটো হ'বই আৰু কৰিয়ে যাম যদি আমাৰ যি মানে টাৰ্গেট সেই টাৰ্গেটটো যদি নহয় তেতিয়াহ'লে বন্ধ মাত্ৰ নহয় আমি তাৰ বিপৰীতে বিকল্প ব্যৱস্থা লৈ পেলাই আমি সেই তালা মাৰা মাত্ৰ নহয় আমি অগ্নি সংযোগ কৰাৰো ব্যৱস্থাটো আমি ল'ম বুলি আমি আজি এই হালবাৰী প্ৰপাৰ হালবাৰীৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰ মুৰব্বীক সুখিয়াই দিছোঁ বৰ্তমান যিজন আপোনাক কেণ্ডিডেট দিছে তেওঁতো বাহিৰৰ কেণ্ডিডেট হয় লোকেল কেণ্ডিডেট নিদিলে আপোনালোকে নিৰ্দলীয়ভাৱে কিবা চিন্তা চৰ্চা কৰিব নেকি নহয় আমিতো যদি তেওঁলোকে আমাৰ কথা নামানে তেতিয়াহ'লে সেই কল্পনাটো নিশ্চয় আমি লোৱাৰ বাধ্য হ'ব বুলি আমি আশাবাদী সমৰ্থন কোনেও নকৰে আপোনালোকৰ বৰ্তমান আমি যিহেতু আগৰ পৰাই কৈ আছো আৰু এতিয়াও কম যে আমি কোনো পধ্যে মানি লোৱা নহ'ব
গতিকে আমি সেই মানাছ সমষ্টিৰ ভিতৰতে আমি যিহেতু প্ৰপাৰ হালবাৰীতে আমি বিধায়ক হিচাপে আমি মানে বাছনি কৰিছিলোঁ আৰু সেই বাছনিটো তেওঁলোকে নক্সাত কৰাৰ কাৰণে আমি খুব আক্ষেপ আৰু ইয়াৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ লগতে আৰু আমাৰ কিছুমান BPF দলৰ যি কৰ্মী ইউথ আৰু প্ৰত্যেকটা মানে